101 কৈছোঁ মানে এনেকুৱা তাতে বোলে যা তো হেল্ল' গাইজ, কেনেকুৱা খবৰ? আশা কৰিছোঁ খবৰ ভালে আছে আৰু মই একদম বিন্দাছ আছোঁ আৰু মানে মোৰ খবৰ ভালে আছে আৰু মানে যোৱাকালি মানে আছামিজ এক্সাম গৈছিল আৰু সেইকাৰণে ভাবিছোঁ অলপ জনাই দিওঁ। মানে কালি আছামিজ এক্সামটো ভালে আছিল, মানে বহুত মানে ফালি আহিছোঁ কালি, মানে গম পাইছেনে? কালি মানে ফালি আহিছোঁ মানে আছামিজ, যিহেতু আমি অসমৰ ল'ৰা আছামিজে নাজানো কি হ'ব কোৱাচোন। আৰু মানে প্ৰশ্নখনৰ মানে ভালে আহিছে প্ৰশ্নখন, মানে 80 মান কৰি আহিছোঁ আৰু ইয়াত 30 মাৰ্ক পাছ। অ'কে, 30 মাৰ্ক পাছ হয় আৰু এইবিলাক কৰিছোঁ। 1 নম্বৰ কুৱেশ্যন 7টা কৰিব দিছে, 14 নম্বৰ 2 নম্বৰ কুৱেশ্যন আৰু এইবিলাক কৈছোঁ। এইটো মানে এইটো শিকিয়ে এইটো কৈছোঁ। অ'কে, মানে আৰু গামাৰ চামাৰ কৈছোঁ আৰু এইখন ৰচনাখন আহিছে, এইটো নদীবান আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ সেইটো কৰিছোঁ। অ'কে, আৰু এইবিলাক গামাৰ কৈছোঁ, গামাৰ এইটো কৈছোঁ, জতুৱাৰ ঠাঁচ বুলিলে কি বুজায়, দুটা উদাহৰণ দি এইটো কৰিছোঁ। অ'কে, আৰু মানে বাকী এক্সামটো ভালেই আহিছোঁ, মানে 80 মানে পাম, আই ডোণ্ট ন' বাট 80 পাম মানে এক্সাম মানেতো যিটো এইটো আমাৰ দুশ্মনটো নহয় ন, সেইকাৰণে ভাবিছোঁ ৰিজাল্টে ক'ব। অ'কে, ৰিজাল্টে ক'ব আৰু ৰিজাল্টটো নিশ্চয় জনাম। আৰু আমাৰ মৰিগাঁও হায়াৰ ছেকেণ্ডেৰীখনৰ পৰিস্থিতিটো চোৱা কেনেকুৱা চাই ল'বা। মানে আজি মানে আছামিজ পৰীক্ষা মানে 101 কৈছোঁ, মানে এনেকুৱা প্ৰশ্ন মানে সহজ আহিছে আৰু সেইকাৰণে কৈছোঁ মানে আজি মানে ভাল হৈছে পৰীক্ষাটো, সেইটোৱে কথা কৈছোঁ। আৰু তোমাৰ কেনেকুৱা হৈছে? ফেল মাৰিম কি বোলে ফেল মাৰিব? আজি কি নহওক, আজি পৰীক্ষা ভাল হৈছে। আজি মানে বঢ়িয়া প্ৰশ্ন কাটিছে। অ'পি মই আজি মানে তাতে বোলে যা কালি মানে আপডেট দিব নোৱাৰিলোঁ কাৰণ মোৰ মানে বহুত মাথাটো বিষ, মানে কৈছোঁ এইবিলাক তেল মানে মিঠাতেল একদম ঢাৰি লৈছোঁ, মিঠাতেল, গম পাইছেনে? আৰু মানে কালি এক্সামৰ পৰা আহি পিনে মাথাটো বহুত বিষ আৰু সেইকাৰণে ভাবিছোঁ আজি মৰ্ণিং হৈছে, এতিয়া 9টা বাজিছে আৰু এতিয়া জনাই দিছোঁ। অ'কে, তো হ'ব। এক্সাম আছে মোৰ যিটো আৰ্টছৰ জিঅ'গ্ৰাফী আছে। অ'কে, আৰু এইটো আছে 4 তাৰিখ আৰু 4 তাৰিখ আৰু এইফালে আছে 4, 5, 6, 7। অ'কে, আৰু মাজত গ্ৰীণ আছে, জিঅ'গ্ৰাফীটো ফালিব লাগিব। অ'কে, আৰু তাৰপিছত আছে এন্থ্ৰপলজি, মানে মাছ কৰিব লাগিব। অ'কে, তো আজিলৈ ইমানে, বাই।